নমস্কাৰ গাইছ, নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। জিলাপি যে কক সেয়াই আমি প্ৰথমতে ল'লোঁ। তাৰপাছত ল'লোঁ গাহৰি মাংস। গাহৰি মেইন যিহেতু গাহৰি খোৱাখিনিৰ কাৰণে গাহৰি আৰু নোখোৱাখিনি মানে আমাৰ কাৰণে আমি ব্ৰইলাৰ লৈ ল'লোঁ। তাৰপাছত আমি এয়া আহিছোঁ পূজাৰ ৰুমলৈ বুলি হঠাতে গম পালোঁ যে ৰাইজে সিদ্ধান্ত লৈছে ৰাতি থকাকৈ আৰু খোৱাকৈ আমি পূজাৰ ৰুমলৈ বুলি গৈ আছোঁ। আৰু ময়ো পালোঁহি ধুনীয়াকৈ কিবাকিবি আৰু অকণমান বজাৰ কৰি আহি পাওঁ মানে সন্ধিয়াই লাগিল। চাহকাপ খায়ে কামত লাগি দিলোঁ। মই যিহেতু বহুত বেছি কামিলা আৰু বাকীকেইজনীয়ে মানে কি ক'ম লেকচাৰ মাৰিছে আৰু খাবৰ কাৰণে ৰৈ আছে। মই গোটেইখিনি কাম কৰিলোঁ। কোনোবাই মাংস বনাইছে, কোনোবাই মাংস নবনাই নিজে নাম লৈছে। তাকে চলি আছিল আমাৰ মাজত কোৱাকুই যে মইহে বনাইছোঁ, মই বনোৱা নাই। যথেষ্ট উৎপাত হ'ল, হাঁহি ধেমালি হ'ল, ফূৰ্তি হ'ল। তাৰ মাজতে আকৌ যিসকলে গাহৰি খায় সিহঁতে মাংস ভাজি খালে, আমি নোখোৱাকেইজনীয়ে মুখ মেলি চাই থাকিলোঁ। চাওকচোন হাঁহি আপোনালোকে, মই এতিয়া কথাখিনি আপোনালোকক শুনাব নোৱাৰোঁ। যি কি নহওক ধুনীয়াকৈ এসাঁজ খালোঁ, খুব বেছি ভাল লাগিল। তাৰপাছত পূজাই আমাক কিবাকিবি শিকালে, যিটো মোৰ একদম মাথাৰ ওপৰেদি পাৰ হৈ গ'ল, মই একো বুজিয়ে নাপালোঁ। আমি দুজনীয়ে শিকি আছিলোঁ, বাকীকেইটাই চাওক কেনেকৈ মোবাইল চাই আছে, মানে কামত ধান্দা নায়েই। তাৰপাছত আৰু কি তলতেই গোটেইকেইজনীয়ে শুলোঁ, খালোঁ, খুব বেছি ভাল লাগিল। আকৌ এনেকুৱা দিন আহক, আকৌ এনেকৈ একেলগে থাকোঁ। তাৰপাছত দৌৰি ৰাতিপুৱা ক্লাছলৈ আহিলোঁ, ইমানেই।